নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ ফুলনিত ফুলি থকা কেইটামান নতুন ভেৰাইটিজ ইণ্ডোমালতি ফুল দেখুৱাব লৈছোঁ। এইটো হাইব্ৰিড প্ৰজাতিৰ স্ন'বল হোৱাইট কালাৰৰ হয় আৰু এই ফুলপাহ বৰ্তমান খুব ধুনীয়াকৈ ফুলি উঠিছে। মই আগৰ ভিডিঅ'ত আপোনালোকক মোৰ ফুলনিৰ ফুলসমূহ দেখুৱাইছিলোঁ, কিন্তু এইকেইটা নতুনকৈ এতিয়া ফুলিবলৈ আৰম্ভ কৰাৰ কাৰণে আপোনালোকক মই প্ৰথমতে এই ফুলসমূহ দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এই ফুলখিনি শেষ হোৱাৰ পিছত মই কেনেদৰে ইণ্ডোমালতি ফুলসমূহ অহা বছৰৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ সেই বিষয়ে ক'ব বিচাৰিছোঁ। আপোনালোকে এইদৰে মই কোৱাৰ ধৰণে যদি ৰাখে নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ। মোৰ প্ৰায়ভাগ সৰহসংখ্যক ফুলেই যোৱা বছৰৰ ফুল আছিলে আৰু সেইবোৰৰ পৰা কাটিং কৰি এই বছৰ ফুলাইছিলোঁ। ঠিক সেইদৰে আপোনালোকে যদি বহুতৰ ফুলসমূহ বচাই ৰখাত অসুবিধা হয়, মই কোৱাৰ ধৰণে আপোনালোকে কৰি চাব পাৰে। এই ফুলখিনি বৰ্তমান ধুনীয়াকৈ ফুলি আছে আৰু কেইদিনমানৰ পিছত হয়তো এই সৌন্দৰ্য নাইকিয়া হ'ব। বহুতৰ ইণ্ডোমালতি ফুল হয়তো এতিয়া ফুলি শেষ হৈছে আৰু বহুতৰ ইণ্ডোমালতি ফুলখিনি নতুনকৈ ফুলিবলৈ আৰম্ভ কৰিছে। মোৰ এই কেইজোপা বৰ্তমান নতুনকৈ ফুলিছে আৰু বহুতখিনি ফুল ফুলি শেষ হ'ল আৰু সেই ফুলখিনি মই বৰ্তমান বচাই থ'বৰ কাৰণে ব্যৱস্থা লৈছোঁ আৰু অহা বছৰ এই ফুলখিনিৰ পৰাই এই ভেৰাইটিজখিনি ৰাখিবলৈ চেষ্টা কৰিম। তাৰ মাজতো বাৰিষাৰ সময়খিনিত কিছুমান ফুল একেবাৰে বেয়া হৈ যোৱা দেখা যায়। বিশেষকৈ আগষ্ট আৰু জুলাই মাহত ইণ্ডোমালতি ফুলসমূহ বেছিকৈ বেয়া হোৱা দেখা যায়। আগৰ ফুলি যোৱা ফুলখিনি বৰ্তমান মোৰ এনেকুৱা অৱস্থাত আছে আৰু এই ফুলখিনি মই প্ৰথমতে এই খুঁটিসমূহ আঁতৰাই ল'ম, যিসমূহ হাউলি নাযাবৰ কাৰণে দিছিলোঁ তাঁৰে বান্ধি, আৰু লগতে এটা কাম আপোনালোকেও কৰি ল'ব পাৰে। মই কৰি লৈছোঁ, প্ৰত্যেকজোপা ফুলৰ ফটো মাৰি তাৰ বিপৰীতে এটা এটা নাম্বাৰ দি লৈছোঁ, যাতে ফুলজোপাহঁত কাটি দিয়াৰ পিছত অহা বছৰলৈ কেনেকুৱা ফুল আছিলে সেই কথাটো গম পাওঁ। সৰু জাতৰ ফুলসমূহ পিঞ্চিং কৰি থাকিবলগীয়া হয়, ডাঙৰ জাতৰ ফুলসমূহ পিঞ্চিং কৰিবলগীয়া নহয়। এইদৰে মই ফুলসমূহ গুৰিৰ পৰা অলপ আগত কাটি দিছোঁ আৰু এনেদৰে আপোনালোকে কাটি দিব। লগতে মাটিসমূহ অলপ খুচৰি দিব লাগে, যি বন আছে বা পাত আছে সেইখিনি আঁতৰাই দিব লাগে। এনেদৰে খুচৰি লোৱাৰ পিছত মই মাষ্টাৰ কেক অলপ গুড়ি কৰি লৈছিলোঁ। আপোনালোকে মিক্সিত গুড়ি কৰি ল'ব পাৰে, গুড়ি কৰি ল'লে ভাল হয়। ফুলজোপাই আমাক বহুত ফুল দি গৈছিলে, বৰ্তমান এই ফুলসমূহক ৰেষ্টৰ প্ৰয়োজন হয়। এনেদৰে খুচৰি লোৱাৰ পিছত মই অলপ মাষ্টাৰ কেক ফাৰ্টিলাইজাৰৰ গুড়ি ওপৰত দি দিম আৰু এই ফুলখিনি নি পানি ছাঁত ৰাখিমগৈ। আৰু এই সময়খিনিত এইখিনি মোৰ মাষ্টাৰ কেকৰ গুড়ি হয়। মই এজোপা ফুলত অলপমান 10 গ্ৰামমান এনেদৰে চাৰিওফালে ছটিয়াই দিছোঁ আৰু এনেদৰে ছটিয়াই দিব লাগে। ছটিয়াই দিয়াৰ পিছত কেইদিনমানৰ পিছত ইয়াৰ পৰা নতুনকৈ পোখা অহা দেখা যায় আৰু এই ফুলখিনি আকৌ ফুলিবলৈ এপ্ৰিলমান মাহত ফুলিব বিচাৰে। কেতিয়াবা কলি অহা দেখা যায় আৰু কিছুমান ফুল ফুলে, কিন্তু সেই সময়ত কলি আহে যদিও গৰম হৈ যোৱাৰ লগে লগে ফুলসমূহ ভালদৰে ফুলা দেখা নাযায়। সেই অৱস্থাটো মই এনেদৰে যেনেদৰে কাটি দিছোঁ সেই কলিখিনি কাটি দিব লাগে। সেইখিনি ফুলোৱাৰ প্ৰয়াস কৰিব নালাগে। সেইখিনি ইমান এটা ভাল ফুল নাহে। বিশেষকৈ ডিচেম্বৰ জানুৱাৰী মাহতে ইণ্ডোমালতি আটাইতকৈ ভালকৈ ফুলা দেখা যায়। আৰু এনেদৰে কিছুদিন ছাঁত ৰখাৰ পিছত ফুলসমূহ নতুনকৈ পোখা অহা দেখা যায়। ইয়াত মোৰ কাষৰ পৰা এনেদৰে নতুন পোখা ওলাইছে আৰু এই পোখাসমূহ ভাঙি দিব নালাগে। এইবোৰৰ পৰাই নতুনকৈ বহুত আগ হ'ব। মই এনেদৰে আগসমূহ ছিঙি দিছোঁ যিখিনি আছিলে,
আৰু যিবোৰ পাত থাকে সেই পাতসমূহ মৰি যোৱা পাতসমূহ ছিঙি দিব লাগে আৰু গুৰিটো হতত যিমানখিনি জাবৰ জোঁথৰ থাকে সেইখিনি চাফা কৰি দিব লাগে। মই ভালদৰে খুচৰি দিছোঁ আৰু এই সময়খিনিত আগতে যিদৰে ফুলি থকা অৱস্থাত পানী দিছিলোঁ তেনেদৰে পানী দিয়াৰ প্ৰয়োজন নাথাকে, খুব কম পানীৰ প্ৰয়োজন হয়, কাৰণ গছসমূহৰ পৰা পাতসমূহ কাটি দিয়া হ'ল আৰু গছজোপাই পানী বেছিকৈ শুহি ল'ব নোৱাৰে। পানী বেছিকৈ দিলে গছজোপা গেলি যোৱা দেখা যাব আৰু বৰষুণৰ সময়খিনিত আমি ইয়াক 15 দিনৰ মূৰে মূৰে ফাংগিচাইড পাউডাৰ স্প্ৰে' কৰি থাকিব লাগে। ধন্যবাদ।